নমস্কাৰ, মই ডক্টৰ পলাশজ্যোতি মজুমদাৰ, আৰোগ্যম হেয়াৰ ট্ৰেন্সপ্লান্ট ক্লিনিকৰ পৰা। আজি আমি ডিছকাছ কৰিম ফিনেষ্টাৰাইডৰ ওপৰত। ফিনেষ্টাৰাইড এটা ঔষধ যিটো হেয়াৰ লছত ইউজ কৰা হয়, টপা হোৱা মানুহৰ ওপৰত, যাৰ চুলি গৈ আছে, আৰু এইটো কাম দিয়া বুলি প্ৰমাণো আছে বহুত, কিন্তু তাৰ কিছুমান কন্ট্ৰভাৰ্চি আছে ছাইড এফেক্ট লৈ, ছেক্সুৱেল ছাইড এফেক্ট হয় বুলি এইবিলাক কন্ট্ৰভাৰ্চি আছে। সেই গোটেই কথাখিনি আজি আমি ডিছকাছ কৰিম এই চুটি ভিডিঅ'টোত। ফিনেষ্টাৰাইড কেনেকৈ আৰম্ভ হ'ল চুলিৰ কাৰণে? ফিনেষ্টাৰাইডটো আচলতে প্ৰথম আৰম্ভ হৈছিল ঔষধ হিচাপে প্ৰষ্টেট হাইপাৰট্ৰফিত, যিসকল এটা বয়সৰ পিছত বহুত মতা মানুহৰ প্ৰষ্টেটটো ডাঙৰ হৈ যায়, সেইটোৰ কাৰণেহে ফিনেষ্টাৰাইড ডেভেলপ কৰা গৈছিল। আৰু এতিয়াও ব্যৱহাৰ হয় প্ৰষ্টেট হাইপাৰট্ৰফি, কিন্তু যেতিয়া ঔষধটো টেষ্ট কৰা হৈ আছিল তেতিয়া ডক্তৰসকলে মন কৰিলে যে চুলিহে বাঢ়ি গৈছে, চুলিৰ লগত বাঢ়ি গৈছে। সেইকাৰণে তেনেকে ভাবোতে এই ফিনেষ্টাৰাইডটো চুলিৰ কাৰণে ব্যৱহাৰ কৰা হয়। ফিনেষ্টাৰাইডৰ ড'জটো খুব কম, 1 মিলিগ্ৰাম পাৰ ডে, দিনত মাত্ৰ 1 মিলিগ্ৰাম। প্ৰষ্টেট হাইপাৰট্ৰফিত 5 মিলিগ্ৰাম পাৰ ডে হিচাপে ইউজ কৰা যায়, কিন্তু চুলিৰ কাৰণে আমি কেৱল 1 মিলিগ্ৰাম পাৰ ডে হিচাপে ইউজ কৰোঁ। আৰু এটা কথা হ'ল ফিনেষ্টাৰাইড আমি কিমান দিন ল'ব লাগে। ফিনেষ্টাৰাইডটো আমি জীৱন ভৰেই ল'বলগীয়া হয় প্ৰায়বোৰ মানুহৰ, কাৰণ টপা হোৱা বেমাৰটো হ'ল জীৱনভৰ। যি মানুহৰ এবাৰ টপা হোৱা আৰম্ভ হৈছে তেওঁ সদায় হৈয়ে থাকিব। সেইকাৰণে ঔষধটো সদায় লৈ থাকিব লাগে, সদায় ল'ব লাগে, বা অন্ততঃ তেওঁ যেতিয়ালৈকে তেওঁ বিচাৰে যে তেওঁৰ চুলিখিনি বাচি থাকক তেতিয়ালৈকে ল'ব লাগে। সেইকাৰণে প্ৰায় মানুহে 5 বছৰ, 10 বছৰ, 15 বছৰ এনেকে একেৰাহে লৈ থাকে যোনে এবাৰ আৰম্ভ কৰে। এতিয়া আহিল ছাইড এফেক্ট। এই ছাইড এফেক্টটোৰ কাৰণেই ফিনেষ্টাৰাইডৰ ওপৰত আজি বহুত কন্ট্ৰভাৰ্চি, কাৰণ ফিনেষ্টাৰাইডৰ এটা ছাইড এফেক্ট হ'ল ছেক্সুৱেল ছাইড এফেক্ট। ই ইৰেক্টাইল ডিছফাংচন, ইজেকুলেশ্যনৰ ডিষ্টাৰবেন্স, লছ অফ লিবিডো, এইবিলাক কৰাৰ কিছুমান ষ্টাডিত পোৱা গৈছে। এইকেইটাৰ কাৰণতে আজি ফিনেষ্টাৰাইডৰ ওপৰত বহুত কন্ট্ৰভাৰ্চি। কিন্তু যিবিলাক ষ্টাডিত পোৱা গৈছে কোনো ডাঙৰ ষ্টাডি নহয়, সৰু সৰু বহুত ষ্টাডি কৰা আছে, তাতেহে পোৱা গৈছে। আৰু কেৱল 2%, 100 জনৰ ভিতৰত অকল 1জন বা 2জনৰহে এই ছাইড এফেক্টবোৰ পোৱা গৈছে। কিছুমান ষ্টাডিত আৰু এনেকুৱাও পোৱা গৈছে যে ঔষধটো ৰখাই দিয়াৰ পিছতো ছাইড এফেক্টটো থাকি যায়, কিন্তু বেছিভাগ ষ্টাডিত এইটো বস্তু পোৱা যোৱা নাই। সেইকাৰণে এই ষ্টাডিজবোৰ কন্ট্ৰভাৰ্চিয়েল, কোনো এটা ফাৰ্ম ডাটা আমাৰ নাই, খুব ডাঙৰ ষ্টাডি বা ডেফিনেটিভ ষ্টাডি হোৱা নাই। কিন্তু তথাপিও এই ছাইড এফেক্ট আছে, আৰু এইটো দৰকাৰী যে সকলো পেচেণ্টে জানে। এইবাবে মই আজি এই ভিডিঅ'টো বনাইছো। যিবিলাক ছেক্সুৱেল ছাইড এফেক্ট আছে ফিনেষ্টাৰাইডৰ, এইবিলাক ছাইড এফেক্ট যদি কোনোবা মানুহৰ হয়ও আমি সেই ঔষধটো ৰখাই দিব পাৰোঁ। ৰখাই দিলে আকৌ সাধাৰণতে এই ছাইড এফেক্টবোৰ নাইকিয়া হৈ যাব আৰু চলি থাকিব। সেইকাৰণে আমি ইমানো খুব ভয় এটা খাব নালাগে। মইতো এইটোৱে কওঁ যে ফিনেষ্টাৰাইড ইউজ কৰিব পাৰি, আৰু বেছিভাগ যিমান হেয়াৰ ট্ৰান্সপ্লান্টৰ ডক্তৰ আছে আজি পৃথিৱীত, প্ৰায় সকলোৱে ফিনেষ্টাৰাইডটো প্ৰেছক্ৰাইব কৰি আছে, আৰু মানুহেও ইউজ কৰি আছে। আজি মিলিয়নছ, মানে কোটিৰ ওপৰৰ মানুহ হ'ব গোটেই পৃথিৱীত যোনে ফিনেষ্টাৰাইড ডেইলি খাই আছে আৰু কোনো কমপ্লেইন নাই, আৰু তেওঁলোকৰ চুলি আহিছেও। ফিনেষ্টাৰাইডটো চুলি অহাত কিন্তু সেইটো প্ৰমাণ আছে যে চুলি অহাত ই সঁচাকে সহায় কৰে। এই অৰেলি খালে, মানে মুখেৰে খালে যিহেতু এই ছাইড এফেক্টবোৰ পোৱা গৈছে, সেইকাৰণে ফিনেষ্টাৰাইডটো আজিকালি লগোৱাকেও ব্যৱহাৰ কৰা যায়। এটা লোচন আছে বা সলিউচন আছে, সেইটো লগাব পাৰি মূৰত, সাধাৰণতে মিনক্সিডিলৰ লগত মিক্স কৰি পেলাই লগাব পাৰি, কিন্তু লগালে খোৱাৰ সমান কাম নিদিয়ে। তথাপিও যদি কোনোবাই খাব একেবাৰে নিবিচাৰে তেতিয়া আমি সেই লগোৱা ঔষধটো দিওঁ, যাতে কিবা এটা হ'লেও হেল্প এটা পাওঁ। সেইকাৰণে কথাটো আহিল যে ফিনেষ্টাৰাইড খাম নে নেখাম, এজন পেচেণ্টে খাব নে নেখাব। সেইটোৰ কাৰণে আমি কি কওঁ, ৰিস্ক ভাৰ্চেছ বেনিফিট। ৰিস্ক হ'ল এই ছেক্সুৱেল ছাইড এফেক্টৰ সৰু ৰিস্ক, আৰু যিটো ভালকে প্ৰমাণ কৰা যোৱাও নাই। আৰু বেনিফিট হ'ল যে এইটো সঁচাকে কাম কৰে, চুলি অহাত সঁচাকেই ই সহায় কৰিব, চুলিখিনি নিশ্চয় কিছু হ'লেও ইম্প্ৰুভমেণ্ট হ'বই। সেইকাৰণে এইটো ডিচিশ্যন আল্টিমেটলি পেচেণ্টৰ নিজৰ ওপৰত, তেওঁ এই সৰু ৰিস্কটো ল'ব নেকি এই ডাঙৰ বেনিফিটটো পোৱাৰ কাৰণে। যদি কাৰোবাৰ কাৰণে একেবাৰে তেওঁ ল'ব নিবিচাৰে, তেওঁ নল'লেও হ'ব। এইটো এনেকুৱা নহয় যে ই লাইফ ছেভিং ড্ৰাগ, জীৱন বচাই দিব, এনেকুৱা নহয়। এইটো এটা কছমেটিক ড্ৰাগ, আৰু জনে অলপো
ভয় কৰে এনেকুৱা সাইড এফেক্টলৈ, তেতিয়াহ'লে তেওঁ ইউজ নকৰিলেই ভাল। কিন্তু মোৰ কথা হ'ল মই পেচেণ্টক জেনেৰেলি এডভাইচ কৰোঁ ল'বলৈ, কাৰণ তাৰ বেনিফিটবোৰ চাই আৰু ৰিস্কটো ইমান কম বুলি। তথাপিও এইটো কাৰো আৰু জোৰ কৰি লোৱা বস্তুটো নহয়, এইটো মই সকলো পেচেণ্টক আজি বিশেষকৈ এই ভিডিঅ'টো বনাই এইখিনি যাতে ইনফৰমেশ্যন পেচেণ্টজনৰ থাকে আৰু ডিচিশ্যনটো আল্টিমেটলি তেওঁৰ নিজৰ। মই মোৰ ফালৰ পৰা এডভাইচহে দিব পাৰোঁ, আল্টিমেটলি চব পেচেণ্টে নিজেই ডিচাইড কৰিব। শেষত মই এইটোৱে কওঁ যে যদি আপোনাৰ যিকোনো প্ৰশ্ন আছে ঔষধৰ ওপৰত বা আপোনাৰ চুলি যোৱা বলনেছ যিকোনো প্ৰশ্ন, এবাৰ আহি দেখুৱাই যাওক আমাৰ আৰোগ্যমত, আহি পেলাই আমি চাই দিম, ঔষধটোৰ কথাও ডিছকাছ কৰিব পাৰি। আৰু এইটো ল'ব নোখুজিলে আৰু বহুত ধৰণৰ বেলেগ ঔষধ আছে, বেলেগ ঔষধো আছে, বেলেগ ঔষধ ব্যৱহাৰ কৰিব পাৰে, PRP বুলি প্ৰচিডিউৰ আছে, এনেকুৱা আন বহুত ধৰণৰ প্ৰশ্ন আছে। এবাৰ আহি দেখুৱাই যাওক, আমাৰ তলত ফোন নম্বৰটো দিয়া আছে, ফোন কৰি এটা এপইণ্টমেণ্ট বনাই দেখুৱাই যাওক, এই কথাবোৰ আমি ডিছকাছ কৰিব পাৰিম ডাইৰেক্টলি।